যুৱতী মই আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী যুৱতী হিচাপে অধিবক্তাৰ লগতে কি ক'ব বিচাৰিব আসলতে বহু নিৰক্ষৰ থাকে তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হ'ব নোৱাৰে বা তেওঁলোকৰ কনফিডেন্স লেভেল যেটো আছে সেইটো নাই তেওঁলোকক কি মেছেজ দিব বিচাৰিব এগৰাকী অধিবক্তা হিচাপে হয় মই এটা কথাই ক'ব বিচাৰোঁ আমি গাঁও সমাজবোৰত গৈ এটা সজাগতা সভাৰ অনুষ্ঠান মানে গাঁৱে গাঁৱে দিব লাগে আৰু ক'ব লাগে যে আমি নিজক উদাহৰণ দি বস্তুখিনি নিজক সেলফ ডিপেন্ডেন্ট হ'বৰ কাৰণে এগৰাকী মহিলাই কেনেকৈ বাহিৰত ওলাই আহি ষ্টাডি কৰিব লাগে সমাজখনৰ লগত কেনেকৈ এডজাষ্ট কৰিব লাগে আৰু লগতে পুৰুষসকলৰ লগত আমাৰ কেনেধৰণৰ মানে ইণ্টাৰেকশ্যন কৰিব লাগে বা কিমানখিনি গেপ মেইনটেইন কৰি আমি চলিব লাগে সেই বস্তুটোৰ বিষয়েও আমি সজাগতা সভাত আমি বিশেষভাৱে মানে এক্সপ্লেইন কৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব লাগে আৰু ভাবোঁ যে মাক বাপেকৰ এইখিনিত বহুতখিনি অৰিহণা থাকিব লাগিব মাক বাপেকে যদি এডুকেশ্যনটো সৰুৰ পৰা ভালদৰে দিয়ে মানে ধৰক পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে নিজক সেলফ ডিপেন্ডেন্ট কৰি ৰাখিবৰ কাৰণে কেনেকৈ নিজক এষ্টাব্লিছ কৰিব লাগিব এখন সমাজক নিজকে নিজৰ পৰিচয় নিজেই কেনেকৈ দিব লাগিব সেইটো বিষয়ে সৰুৰ পৰাই মই ভাবোঁ যে এটা দেউতাক মাকৰ পৰাই কাৰণ আমি এডুকেশ্যনটো লওঁ প্ৰথম আমাৰ শিক্ষাটোৱেই হৈছে মাক দেউতাকৰ পৰা লোৱা হয় গতিকে মাক দেউতাকৰ বহুতখিনি ভূমিকা ইয়াত পালন কৰিবলগীয়া আছে গতিকে আমি গাঁৱে গাঁৱে গৈ সজাগতা সভা অনুষ্ঠানত আমি ধুনীয়াকৈ এইখিনি কথা বুজাব লাগিব আৰু বহুত এনেকুৱা গাঁও আছে আজিৰ ডেটতো ইমান ছ'চিয়েল মিডিয়া ডেভেলপ হৈছে তাৰ পাছতো মানে এতিয়াও বহুত চৰ অঞ্চল আছে যিবোৰ এইবোৰ বস্তু গৈ নাপায়গৈ মানে দেখা পোৱা গৈছে আইন আছে শাস্তি ইতিমধ্যে হৈছে বহুত জাজমেণ্টৰ